गाइस नमस्कार वेलकम टू माय चैनल एडी ब्लॉग्स दरके जिदे मेरा नाम जिदे इटा की भोगाली बिहुर माने पूरा संपूर्ण प्रस्तुति चलि আছে इटा भोगाली 2024 ৰ কেনেকুৱা ধামাকা আজি আপোনালোক গুৱাহাটীৰ ভোগালী বিহু দেখাম আৰু মেজি বিলাক দেখাম ক'ত কি চলি আছে সম্পূৰ্ণ নহয় এটা মই এটা মেজিৰ ভিতৰত আছো ক'ত আছে আপোনালোক ওলাই যা দেখ যে গুৱাহাটীৰ মাজ মজাত এটা মেজি বনা সম্পূৰ্ণ কাম চলি আছে এটা খাৰগুলি ফিলখানত এনে ধৰণে ভোগালী প্ৰস্তুতি আদৰিছে এইটো খানা খোৱা ঘৰ হ'ব আৰু এইটো মেজি ঘৰ সম্পূৰ্ণ বনাই আছে এটা দাদাহঁতে কাম বন কৰি আছে এতিয়া ইয়াৰ পৰা অন্য জাগালৈ গৈছো আমি দেখাও আৰু লগত হালৈ ভাগ লৈছো ই বলে ভেলাঘৰ গুৱাহাটীত দেখা নাই কেনেকা বনাইছে আজি এতিয়া গোটেইখিনি দেখাম হালৈ ভাই মই আপোনালোক গোটেইখিনি দেখাম চাই থাকক বেছি দেৰি নকৰো ইয়াৰ কি চাব ইচ্ছা তুমি ওহো দাগিটা কি আছে দাগিটা কয় কোন নাই বেছি খাও ননো আৰু এফালে আছে হল বিহু নহয় এতিয়া আজিকালি এতিয়া নতুন কেই বছৰৰ ভোগালী বিহু হ'ব এইটো এটা সৰু কেটলাকে কুৰাত ভিলাঘৰ বনাইছে ভিলা মানে ডাঙৰ একদম চাইডত তাকো ভেলাঘৰৰ ওপৰত গছৰ পাত লগাই দিছি এইটো হল গুৱাহাটীৰ বিহু আমি লগাও কলফুল ফুলৰ মালা ধনুকাৰ ইয়াত কিন্তু এটা গছৰ পাতৰ বলা দিছি এইটো কি ভেলাঘৰ আপোনালোকে চাব বঢ়িয়া লতা হিল ফিল এইখান হৈছে আমাৰ এই তাতে নাযাও আৰু এই ভেলাঘৰটো দেখছি না একদম গছত ভোগালী মেলা কি আয়োজন দেখালি বুলিবৰত এতিয়া ভিতৰত সোমাই যাই আছো চাক এতিয়া এইয়া মেজি ইফালে ওপৰত ঢেকি পিঠা লাৰু আৰু ইফালে সজাই দিয়া ইফালে মাটি আলু বা কাঠ আলুটো বৰ ধুনীয়া আপোনালোক কি কি ওলাইছে বস্তুবিলাক দেখাই আছো পুৰা ধুনীয়া পিঠাত লাৰু একদম আৰু ভোগালী বিহুত কাঠ আলু নাৰিকল বা জহা চাউল আৰু ইফালে পুৰা পিঠা চিঠা চব সজাই লৈছে এতিয়া দামবিলাক চাম এতিয়া পিঠা লাৰু চব একদম ধুনীয়া মিঠাই তিলৰ লাৰু কচু 100 টকা কেজি বা কি ডাঙৰ কচু শ্ৰীমন্ত ভাই দৈ ক্ৰীম বা আৰু চুঙা পিঠা আহি গ'ল একদম বৰা চিৰা 100 টকা কোমল চিৰা চব একদম এভেলেবল বস্তু 600 টকা কিলো পলু লেটা এইটো এৰা কাপোৰ যি বনাই খাক তেনে কি ধুনীয়াকৈ লৈছে এই পলু এইটো ভোগালী বিহুত কোনোবা যে ইণ্টাৰেষ্টিং আছে খাবা এতিয়া আহক আৰু দীঘলীপুখুৰীৰ পৰা লৈ যাওক ধুনীয়াকৈ সকলো ধৰণৰ বস্তু আছে এভেলেবল এইটো বস্তু য'তে ত'তে নাপায় ইয়াতে এইটো একদম পুৰা এভেলেবল কৰি থৈ দিছে দাদা হুৰুম এইটো চবতে নাপায় এইটো ধুনীয়াকৈ গাহৰি চাকৰি চবলত খাবতকৈ হুৰুম বোলে এইটো অলপ মুড়িত পৰ বেলেগ অলপ মানে মেইন লোকেল বস্তুবিলাক খাব লাগে আহি লৈ লোৱা আগে খাই লোৱা নেকি বাইদেউ ক'ৰ পৰা আহিছে চাউথ কামৰূপ ভোগালী মেলাত আহি যদি পিঠা নাখায় কেনেকুৱা হ'ব একদম লোকেল বস্তুটো অলপ টেষ্ট কৰি লওঁ আৰু আপোনালোক দেখাই আছোঁ যদি কোনোবাই কিনো বুলি ভাবিছে আহি যাওক জল্দি আৰু এনেকুৱা ধৰণৰ পিঠা চাওক কি সুন্দৰ বনাইছে এইফালে বনাইছে তো ভোগালী বিহুৰ মেইন বস্তু যে পিঠা লাৰু গিলা এই পুৰা একদম গৰম বহি আছে একদম এইবিলাক পিঠাগুৰি একদম পুৰা আৰু মৌ লৈ লৈছোঁ বঢ়িয়াকৈ পিঠা একদম আৰু এইফালে গৰম পিঠা আৰু বোলে চাহ বহি আছে একদম পুৰা গোটেইখিনি সম্পূৰ্ণ আপোনালোক দেখাই দিলো এতিয়া আপোনালোকে কিনক আৰু খাওক খাই থাকক আৰু মস্তি কৰক আৰু বাইদেউ ইমানে হৈছে না ইয়াতে মানে আৰু বাইদেউহঁতো আছে বাইদেউ ক'ৰ পৰা আহিছে খ্ৰীষ্টান বস্তি ভোগালী বিহুৰ বজাৰ কৰিব আহিছে কেনেকুৱা লাগিল এতিয়া মেলাত চব গোটেই একদম হাঁহ চৰাই মুৰ্গী চব হুৰুম গোটেইখিনি খাদ্য সামগ্ৰী ইয়াত আমি দেখা পাইছো খুব ধুনীয়াকৈ ভোগালী বিহু এনজয় কৰিব একদম বঢ়িয়া এনজয় কৰিব পাৰিব কাৰণ কেলে মহানগৰীৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান আঁতৰি আহি আজি একদম বজাৰ চজাৰ কৰি লৈছে একদম ধুনীয়াকৈ একদম খুব ধুনীয়া এটা মানে একদম ভোগালী মেলা পুৰা এনজয় কৰিছে অলপ দেখাই দিয়ে একদম মানে কি ক'ব আৰু মানে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব একদম মানে কি লগাইছে এইবিলাক মানে একদম মঞ্চখন দেখাই দিছো মঞ্চখন চাহ কাপ খাই লওঁ আপোনালোক দেখাইছে ভিতৰত আহিলো দেখক এই মঞ্চ বনাইছে ইয়াৰ ভিতৰত একদম পুৰা একদম এইখন মহৰ গাড়ী সজাই থৈছে এইফালে পিঠা লাৰু ইয়াৰ মঞ্চ পুৰা মেজি চেজি সজাই ধুনীয়াকৈ একদম পাকঘৰ চাকঘৰ চব বনাই লৈছে খালি পিঠা বনাই আছে পিঠা চাহ চব এইফালে পুৰা প্ৰস্তুতি চলি আছে খানাৰ গান বাজনা হ'ব আপোনালোক দেখাও আৰু এতিয়া চৌকা টৌকা বনাই কি ধুনীয়া ঘৰ এটা বনাইছে চাকছো আপোনালোক ধুনীয়াকৈ দীঘলীপুখুৰী পাৰত মানে খোৱা বস্তু এভেলেবল হৈ গৈছে এতিয়া চিকেন আৰু পক গোটেই একদম ধুনীয়াকৈ পুৰা ভাজা হৈ আছে যোনে যেনেকুৱা ধৰণৰ এইফালে চাইমদটো অলপ টেষ্ট কৰিব বুলি ভাল হ'ল কিন্তু চৰ্ট দি বেছি চাইমদ ৰেডি আৰু বস্তুবিলাক কেনেধৰণে বনাইছে আপোনালোক দেখাই আছো ক'ৰ পৰা আহিছে আপোনালোকে মাজুলী কেনেকুৱা ভোগালী মেলাৰ আয়োজন
ঠিকে আছে এনেকৈ আপোনালোকে পুৰা নাও চাও চলাই বটিং চুটিং কৰি ধুনীয়াকৈ আহক আহি পেলাই ডাইৰেক্ট ইয়াতে পক পুৰা খাই লওক এতিয়া আপোনালোক বৰ অসম ভোগালী মেলা অন্য এখন মেলা দেখাম আৰু তাতো অলপ বিশেষ ধৰণে একদম সজাই পৰা ৰখা হৈছে ভোগালী মেলা মেলাৰ এইয়া চাওক বৰ অসম ভোগালী মেলা এতিয়া ভিতৰত যাওঁ বলক আৰু একদম পাহাৰ হৈ গৈছে এই বাহু চুঙা পিঠা দৈ ডিম কেনেকুৱা দাদা ভোগালী মেলাৰ প্ৰস্তুতি ক'ৰ পৰা আহিছে হাজো আহিব আৰু মানুহ এতিয়া ধুনীয়া লাগিছে আপোনাৰ দোকানখন চাওক দাদা ভোগালী মেলা চাওক পিঠা লাৰু পাহাৰ হৈ গৈছে আপোনালোকে খুব ধুনীয়া লাগিছে আপোনালোকৰ দোকানখন ধুনীয়াকৈ সজাই পৰা দিছে এতিয়া মিঠা পিঠা লাৰু ভোগালী প্ৰস্তুতি আপোনালোক ভোগালীৰ শুভেচ্ছা প্ৰথমতে ক'ৰ পৰা আহিছে আপোনালোকে ৰাম দিয়া হাজো এই মেলাত হাতেৰে বনাইছে নহয় ভাল লাগিলে দামবিলাক কেনে বেয়াটো নালাগে আপোনালোকে ইমান ধুনীয়াকৈ বনাইছে বেয়া লগা কথাই নাই আৰু থেংক ইউ বাইদেউ এটা খাই চালো আৰু আপোনালোক কিনিব আহিব বাইদেউহঁতে বহুত কষ্ট কৰি হাতেৰে ধুনীয়া ধুনীয়া পিঠা লাৰু বনাইছে কি মিহি মিহি ধুনীয়াকৈ বনাইছে সুন্দৰভাৱে আপোনালোকে আহক আৰু ভোগালী বিহু এনজয় কৰক পুৰা ভোগালীৰ ভোগ পুৰা মেলা হৈছে পুৰা পিঠা লাৰু একদম আপুনি চবফালে পিঠা লাৰু পুৰা ভৰ্তি আপোনালোকে কিনিব পাৰিব ধুনীয়া কৰি এতিয়া পিঠা চাহ চব খাই ভোগালী মেলাৰ পৰা ওলাই দিলোঁ এতিয়া দীঘলী পুখুৰীৰ পৰা আৰু অন্য এখন মেলা দেখাম আপোনালোকে কেনেকুৱা ক'বাই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব এতিয়া ভোগালী মেলা মানে হয় এতিয়া ভোগালীৰ ভোগ পুৰা সকলোৱে ভাল হওক আৰু আনন্দময় হওক আৰু ধুনীয়াকৈ মেলাটোত এক বাখাত গ'লক তেতিয়া অন্য এটা ঠাইলৈ এতিয়া আহি পালোঁ ৰাজপথত ভোগালী মেলা আপোনালোকে চাওক যিসকলে গুৱাহাটীত বাস কৰে বা গুৱাহাটীত থাকে তেখেতসকলৰ জাগা চাগা এতিয়া ভোগালীত কি কয় আপোনাৰ ধুনীয়াকৈ সজাই পেলাই এতিয়া মেজিও কিনিব পোৱা হ'ল আজিকালি মেজি গতিকে জাষ্ট এতিয়া কোনোবা ধৰক ছাতৰ ওপৰত এইটো দি পাব পাৰোঁ কোনোবা ধৰক ঘৰৰ কোণাত ক'ত আৰু ইয়াত আৰু গুৱাহাটীত আপোনাৰ খেৰ দি ধুনীয়াকৈ মেজি বনাই দিছে আপোনালোকে লৈ যাওক আৰু জ্বলাওক ভোগালী মেলা চাওক এতিয়া আমি আহি গ'লোঁ এয়া জোৰত তিনিআলি পালোঁ চাওক জোৰত তিনিআলি নাজাৰাটো চাওক চাই আমি এয়া বৃন্দাবন গাৰ্ডেনৰ ভিতৰত যাম আৰু ভোগালী মেলাখন দেখাম বোলে খালি পোৰা মাংসই চাই লওক পুৰা তো এইখনে হৈছে মেইন লটাৰী খেলাখন এটা মানে পুৰা লটাৰী চলি আছে 10 টকাত মুৰ্গী 20 টকাত হাঁহ চব পাই যাবি ইয়াতে দে দিবাই লগে দি এটা লগে দি এইবাৰ খেলাখন চাই ল'ব লাগিব মুৰ্গী দে চাই ল'বচোন একদম ফুল জছে একদম ক'ত লগাবি 17-20 পৰে না ঠিক নাই দে আৰু লাগিল আৰু এতিয়া আশা দেখা নাই আশা দেখতে ৰবা কিমান আছে নাই খুচি যাই আছে নাই লগে দি দে পল্লীক নপল্লি নাই আৰু দেখাই কেনেকুৱা লাগছে খেলাখন বিৰাট ইণ্টাৰেষ্টিং খেলা দুই নাই বেছি গেছে 27 নাই দিয়া একদম 22 দিছো 22 লাগিলে দে এইবাৰ টকপাক যা যাব এ নাই যাব লগে দিছো পালি পালো নাপলি নাই আৰু লাষ্ট 100 টকা 120 টকা গ'ল আৰু খেলা দেখালা আজি মুৰ্গী নাপাওঁ বলক গতিকে আপোনালোকে খেলি লওক ধুনীয়া মুৰ্গী একদম উৰি আছে একদম যাও কৰি আছে লাগে যি লাগব নালকে যি নাই আৰু 23ত মুৰ্গীৰ লগত 100 কিমান দিয়া 120 টকা ঠিক আছে আপোনালোকে দিন আগতে দুটা পালো আজি নাপায় নাপায় না খাৰ কাৰণে গতিকে আৰু এতিয়া বহুত ভাল আৰু এতিয়া অলপ ভাবছো অলপ মেলাখন দেখে তহঁতক কেনেকুৱা কি লাইটিং দিছে একদম এই গান চান লগাই দিছে ভিতৰতে সোমাই যাই আছো মুৰ্গী নাপালি মুৰ্গী খাওঁ লৈলো হেভি দুখ মোৰ হেভি দুখ
মুৰ্গী ভাই 160 টকা গেল একো নাপালো গতিকে ভোগালী মেলাখন আপোনালোক দেখালো আজি 3খন ভোগালী মেলা দেখালো আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে আপোনালোকে লগ আৰু আহিওক গতিকে আপোনালোকক সুন্দৰ ধুনীয়াকৈ ভোগালী মেলা দেখালো গুৱাহাটীত কেনেধৰণে উদযাপন কৰিছে আৰু ফুটপাথত আপোনালোকে মেলি দেখালো আৰু খুব ধুনীয়াকৈ এনজয় কৰিলোঁ পিঠা চা খালোঁ গতিকে গুৱাহাটীৰ ভোগালী বিহু ইমানেই আছিল আৰু গাঁৱত যাম এতিয়া গাঁৱৰ গোটেইখিনি সৌন্দৰ্য দেখাম ভিডিঅ'বিলাক চাই দিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেল বটনটো জলদি জলদি দবাই দিব ভাল লাগিব মোৰো ভিডিঅ'বিলাক মানে কেনেকুৱা লাগে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব জয় বাই বাই